অনুষ্কা বেলিডি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি ওলাইছোঁ এয়া পিকনিকলৈ, চাই থাকিব ভিডিঅ'টো। নমিকা হাই কৈ দিয়া। এইপিনে জংকি, এইফালে মানুহ আহিছে, এইফালে সোমাব নেকি চালো আগতে ন লগাই আছে। সঁচাকৈ হেৰি লৈ ফুৰে ন এদিনতে। লগাবনো কেলে আহে? এইটো পাহাৰীয়া ৰাস্তা, আমি আহি আছো। কোৱা ক'বালৈ আমি এতিয়া পাইছোহি এই পিকনিক স্থান। এইটোৱে নেকি? এইটোৱে আমাৰ পাৰ্টি। আমাৰ অলিন্দা আছে। পানী ইয়াত হাঁহ আছে 4টা। আহিছো এয়া আমাৰ ইতিমধ্যে চৌকাত জুই জ্বলিছে। যাওঁ দিয়া আছে এইফালে ভাগে ভাগে কাম বন কৰি আছে। আমাৰ অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড হিচাপে আমি নাগালেণ্ডত আজি এই পিকনিক খাবলৈ আহিছোঁ। এইজনী জুই বেদৰ মানুহ ভিডিঅ'ত ওলাই যাব দেই। আলুগুটি, কোমোৰা, বিলাহী চালাডৰ কাৰণে এইফালে পিঁয়াজ, এইফালে ফ্ৰাঞ্চবিন, এইবোৰ ঢেৰ ইত্যাদি বস্তু। কলডিল, এইফালে আছে কলডিল, 1 নম্বৰ ঔষধ, হাই প্ৰেছাৰ। এইফালে আছে গাজৰ, তিয়ঁহ, এইটো চালাডৰ কাৰণে এনেকে, এই বন্ধাকবি। আজিৰ দিনৰ কাৰণে কোনে বেলেগ ল'ব লাগিছিলে? আজিৰ দিনত কোনে বেলেগ ল'ব লাগিছিলে? আজিৰ দিনৰ কাৰণে কোনে বেলেগ ল'ব লাগিছিলে? এজন নি?
এইফালে মাংস বনি আছে, মাংস এইফালে এইফালে বনি আছে, এইফালে নাচনি পুৰা নাচি আছে, এইফালে ৰান্ধনীয়ে নাচিবলৈ গ'ল। হাঁহ মাংস কোমোৰা এইপিনে মাছ ফ্ৰাই কৰি থকা হৈছে। এইটো কি ভাত ভাত বহাইছে। এইপিনে এয়া পাতি হাঁহ। মাছৰ বিলাহীটো দেখুৱা আকৌ দেখা মাছ বিলাহী মাছ আৰু ধনিয়া লোকেল মাছ এইটো ভাত ভাত তাৰপিছত এইটো নিৰামিষ চব্জি বিন আৰু আলু এইটো মেইন বিহু। আমাৰ খানা আয়োজন কৰা মেইন মানুহজন এজন দেই। এইটো মেইন হাথিয়াৰটো। এইটো নহ'লে লটং পটং, এইটো নহ'লে লটং পটং, এইটো নহ'লে কোনো চলিব নোৱাৰে। এইটো ধনিয়া পাত, এইটো ধনিয়া পাত। এইটো চালাড বনি আছে, এইফালে গাজৰ পিঁয়াজৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ এনেকৈ বনি আছে। এইটো এনেকৈ চুলাই মদ নি আকৌ নহয় পানী ৱাটাৰ। Aku poin yang mana?
তুমি নাচাকে যোৱা আমি কি যাম লাইট টাইম বিশেষ কেইটা ওলাব হ'ব হ'ব নে আমি যাম দে দেই যাওক ঐ চেনেল কা আছো মোবাইলটো ভৰাই দে